friends, মই Suku Luku YouTube channel আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখাম যে মই বনোৱা ফুলটো আৰু এয়া বনোৱাৰ পিছত মই পেইণ্ট কৰাখিনি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এইটো পাত আমি কাটি ল'ব লাগিব। পেইণ্টটো এইটো দেখিছে এনেকৈ ঘূৰণীয়া কৰি ল'ব লাগিব। ঘূৰণীয়া কৰি ল'লোঁ আৰু এতিয়া আমি এইটো কাটিম। দেখিছে কাটিছোঁ। কাটিলোঁ আৰু এইটো আমি ইয়াতে এনেকৈ থম। ইয়াৰ চাৰিওফালে আমি একেবাৰে আৰু এতিয়া পেঞ্চিল ডালৰ সহায়েৰে এইটো ঘূৰণীয়া কৰিম, ৰাউণ্ড ৰোল কৰিম। দেখিছে আমি ভালকে চুটি ঘূৰণীয়া কৰি ল'ব লাগিব। এইখিনি কৰি লওঁ, বাকী কামখিনি। এই দেখিছে এই চাৰিটা পিচ বহুত এইকেইটাৰ মাজে এনেকৈ কাটি ল'ম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইকেইটা আমি এতিয়া লগাই দিওঁ। এই সৰু সৰুবোৰৰ চাইডে অলপ গ্লু লগাই ল'ব লাগিব আৰু ইয়াত এনেকৈ লগাই ল'ব লাগিব।
এটা দেখিছে আমি ফুলকেইটাত পেইণ্ট কৰি আছোঁ এৰিছে এৰিছে ফ্ৰেণ্ডছ সকল যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন টিপি নটিফিকেশ্যন অল কৰিব ধন্যবাদ জয় হিন্দ